নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই চানা কচু চব্জি কেনেকৈ বনাই সেইটো ৰেচিপি আনিছোঁ। এইটো আমি চানা কচু বুলি কওঁ, আপোনালোকে বা কি বুলি কয় কমেণ্টত জনাবচোন। এই চানা কচু চব্জি খুব ভাল লাগে খাই, এতিয়া ছিজনত হয়। আমাৰ ঘৰতে আছিল এইকেইডালমান, এজোপা আছিলে, মই তাকে আজি কাটি আনি বনালোঁ। গতিকে ভিডিঅ'টো আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ, আশা কৰোঁ চাই ভাল পাব। কচুখিনি মই এইদৰে ঠাৰিখিনি বাকলিবোৰ গুচাই দিছোঁ। বাকলিবোৰ গুচাই সৰু সৰু টুকুৰা কৰি লৈছোঁ। এইদৰে এনেকৈ টুকুৰা কৰি কাটি ল'ব। ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব, চেনেলটোত নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি দিব। এইদৰে মই যিদৰে বাকলিবোৰ গুচাইছোঁ, কিছুমানে বাকলি নুগুচায়, কিন্তু বাকলি নুগুচালে সিজোতে বহুত টাইম লাগে। বাকলিবোৰ গুচাই দিলে ভাল, সোনকালে সিজে। এইদৰে বাকলি গুচাই লৈছোঁ মই চানা কচুখিনি। এনেকৈ চানা কচুখিনি মই ভালদৰে ধুই লৈছোঁ। এইটো ধুই তাৰপিছত আলু এটা এনেকৈ কাটি লৈছোঁ। তাৰপিছত ডাঙৰ পিঁয়াজ এটা কাটি লৈছোঁ আৰু দুটা জলকীয়া লৈছোঁ। ইয়াত বেলেগ মছলা একো নালাগে। কেৰাহী এটা লৈছোঁ, কেৰাহীটোত তেল দিছোঁ গৰম হ'বলৈ। তাৰপিছত পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজখিনি অকণমান সময় ভাজি ল'ব লাগিব। এইদৰে পিঁয়াজখিনি অলপমান ৰংচোৱা হ'লে কচুখিনি দি দিব। কচুখিনি দি ভালদৰে অলপ সময় লৰাই দি থাকিব। আলুখিনি একেলগে কচুৰ লগত নিদিব, কাৰণ কচুখিনি আধা ভজা হ'ব লাগিব। আধা সিজা হ'লে তেতিয়া আলুখিনি দিব লাগিব, কাৰণ কচু ভাজোতে বহুত সময় লাগে, কাৰণ আলু সোনকালে সিজি যায়। আলুটো সেইকাৰণে দিব নালাগে, আলুটো অলপ দেৰিকৈ দিব। তেল অলপমান বেছিকৈ দিব, দি ভাজিব। জুইটো কমকৈ দিব, দি ভাজি থাকিব। কচুখিনি মোৰ আধা ভজা হৈছে, সেইকাৰণে মই আলুখিনি দি দিলোঁ। এইদৰে আলুখিনি দিও ভালদৰে লৰাই দিব। এইটো ৰেচিপি সঁচাকৈ আপোনালোকে খুব ভাল পাব, খাইও খুব ভাল পাব। যদি ঘৰতে আছে বনাবচোন, আৰু নাই যদি বজাৰত পায় আজিকালি। জুইটো মই কমকৈ দিছোঁ, কম জুইত এইদৰে অলপ লাহে লাহে ভাজি আছোঁ। নিমখ আৰু হালধি আপোনালোকৰ সোৱাদ অনুযায়ী দিব। মই নিমখ আৰু হালধি দি দিছোঁ। আপোনালোকৰ যিমানখিনি খায় সিমানখিনি দি দিব। জলকীয়া দুটা ফালি ফালি দিছোঁ। জলকীয়া যদি আপোনালোকে বেছিকৈ খায় বেছিকৈ দিব পাৰে। মই বেছিকৈ নাখাওঁ, সেইকাৰণে মই দুটাই দিছোঁ। ঢাকনি এখন দি এইদৰে ভাজি থাকিব। ঢাকনিখন দি কম জুইত ভাজি থাকিব। বহুত সময় ভাজিব লাগে। কচুখিনি ভাজোতে অলপমান টাইম লাগে, ভালকৈ সিজিব লাগিব। আধা সিজা হ'লে কিন্তু গলত ধৰিব, সেইকাৰণে সিজিছেনে নাই ভালকৈ চাব। আলু সিজিছেয়ে, কচু মোটামুটি সিজা হৈছে, তথাপিতো আৰু অলপ সময় ভাজিব লাগিব। কচুটো এনেও আইৰণ থাকে, গতিকে কচু এনেও খাব লাগে। ক'লা কচু খাব লাগে, বা এইটো কচু খাব লাগে। ছিজনৰ বস্তু এইবিলাক খাব লাগে। অলপমান মই চচ দি দিছোঁ, টমেট' চচ। টমেট' চচ দিলে খাই অলপ ভাল লাগে, সেইকাৰণে মই টমেট' চচ অলপমান দি দিছোঁ। কালাৰটো দেখাত ধুনীয়া হয় আৰু খাইও বহুত সোৱাদ লাগে। এইটো অপশ্যনেল হয়, নিদিলেও কোনো কথা নাই। টমেট' চচটো এনেও ভাজি খাব পাৰে এইদৰে। এইখিনি ভাজা হৈছেয়ে। আলুও সিজিছে, কচুও সিজিছে। দেখিছে কচুখিনি সিজা হৈ গৈছে। মই গেছটো অফ কৰি দিছোঁ। মই থাল এখনত নমাই থৈ দিছোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।